चिरां जिल्लानि देवस्रियाव खुंनाय दासिं काप फुटबल टुर्नामेन्टआ दिनै थुंगेबाय। बोहैथि दाननि 3 खालारनिफ्राय चिरां जिल्लानि भारत भुटान सिमना देवस्रियाव खुंनाय दासिं काप फुटबल 2023 नि जोबथा गेलेनाया गयबागान एफसि आरो कल्पना एफसिनि गेजेराव जायो। जोबथा गेलेनाय बादायलायनायाव गयबागान एफसिआ 5 गल सोनायनि हेंथायै कल्पना एफसिआ 6 गल सोनानै देरहासार जानो हायो। दासिं काप फुटबल टुर्नामेन्ट 2023 आव देरहासार हानजानो ट्रफिजों लोगोसे नोगोद 30,000 रां आरो रानार्स आप हानजानो 20,000 रांजों लोगोसे ट्रफी होयो। भानुभक्त काटवाल क्लाबनि बिबानगिरिफोरखौ आं साबायखर जासिदों जे नैबे देवस्रिनि नैबे गेलेग्रा फोथाराव फुटबलखौ लानानै बे ओनसोलनि लाइमोनफोर जाय फुटबलानोखि जोंनि बे ओनसोलनि लाइमोनफोरनि वान एन्ड अनलि माने गेम होननानै बुंब्लाबो बुंद्रायनाय जाया। दा बे जोबोद बेयाव नैबे ओनसोलाव राफोद गेलेग्राफोर दङ। जोङो बे ओनसोलनि सुबुंफ्रा जोनोमनिफ्रायनो होनब्लाबो होनद्रायनाय जायै बायदि मोनसे फुटबलनि बिथिङाव जि मोनसे आंग्रिखांनाय आरो बेखौ लानानैनो दिनै जिहेथु बे ओनसोलाव थांनाय फ्राय बोसोरथामा सान्थिबो फैबाय आरो दिनै जों नुदों जे फुटबलाव जोबोद मोनसे रायजो राजाफोरजों लोगोसेयैनो जोंनि गेलेगिरिफ्रा ओंखारबोदों। दा बेखौ लानानै नैबे फुटबल मेचनि गेजेरजों आरोबाव बे ओनसोलनि लाइमोनफ्रा फुटबलनि बिथिङाव जोबोद मोजाङैनो ओंखारबोदों आरो फैबाय थानाय इयुन जोलैखौबो जोङो फुटबलनि बिथिङाव गोसो होनाय, बिथांमोनखौ बोखांनानै लाबोनाय, बोअननानै लाबोनाय बे नैबे गामियारि माखासे फुटबलनि गेजेरजों जायो। बेनिखायनो आं मिजिं खालामदों जे दिनैहाय गयबागान एफसि आरो कल्पना एफसिनि गेजेराव फाइनाल मेचआ जागासिनो दङ। नैबे फाइनाल मेचआव जों जि नायनानै नुबाय जोंनि बे ओनसोलनि गेलेगिरिफोरनि राफोद मोनसे गेलेनाय, जों बेजों फिउचारखौ नुहुरदों। এইটো আমাৰ চিৰাং জিলাৰ দেউচিৰি যে এটা বিশেষকৈ গোৰ্খাসকলৰ এটি প্ৰধান এইটো গাঁও। এই গাঁৱত এই কাপৰ নামটো মই দেখিছোঁ দছাই কাপ বুলি তেখেতসকলে লিখিছে। আমাৰ 2023 দছাই কাপ মানে নক আউট ফুটবল টুৰ্ণামেণ্ট। এই ফুটবলটো তেখেতসকলে দেউচিৰিত বিশেষকৈ এই খেলপথাৰত মানে প্ৰত্যেক বছৰত আমি খেলটো হোৱা আমি গম পাইছোঁ আৰু মই প্ৰত্যেক বছৰে ইয়াত উপস্থিত হ'বলৈ পাইছোঁ। তো আমাৰ বিশেষকৈ আমাৰ এৰিয়াৰ যি ফুটবল প্ৰেমী যি ৰাইজে ইয়াত ফুটবল খেলটো যি ধৰণে প্ৰদৰ্শন হৈ আছে এইটো নিশ্চয় ইয়াত আমাৰ যি ৰাইজৰ সমাগমটো যে আপুনি দেখি আছে, খেলুৱৈ প্ৰেমী ৰাইজৰ যি সমাগমটো দেখি আছে, আমাৰ গাঁৱে ভূঞে এই সময়ত বিশেষকৈ তেখেতসকলে খেতিৰ কামটো শেষ কৰি ইয়াত খেল উপভোগ কৰিবলৈ ওলাইছে। তো মই বিচাৰোঁ যি ধৰণৰ খেলটো ইয়াত দুটা মানে দলৰ আমাৰ লোকেল দল যি এটা শান্তিপুৰ আৰু হাতীচাৰৰ যি লোকেল দলৰ মাজত যি এটা খেলৰ প্ৰতিযোগিতা হৈ আছে ফাইনেল খেল, দুয়ো দলে ভাল খেল খেলিছে। মই অলপ সময়লৈকে ইয়াত চাইছোঁ। নিশ্চয় ইয়াৰ পৰা ভাল এটা মানে খেলুৱৈসকল ইয়াৰ পৰা ওলাই আহিব। আমাৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰাও বিশেষকৈ ফুটবলৰ কাৰণে বহুত আমি আঁচনিবিলাক হওক বা বহুত ধৰণৰ প্ৰগ্ৰামবিলাক হাতত লৈছে। আপোনালোকে দেখিছে ইয়াত ISPL হৈছে, ইয়াতে আপোনাৰ সন্তোষ ট্ৰফি হৈছে, অলপ আগত এটা দুৰাণ কাপ যি ইয়াত হৈ গ'ল। যি দুৰাণ কাপটো ভাৰতৰ নহয় এছিয়াৰ প্ৰায় 132 বছৰ পুৰণি যে এটা ফুটবল টুৰ্ণামেণ্ট। এই দুৰাণ কাপৰ ফাইনেল গেমটো চাবলৈ মই কলকাতাত মানে গৈছিলোঁ। বিশেষকৈ মোহন বাগান আৰু ইষ্ট বেংগলৰ মাজত ফাইনেল খেলটো হৈছে। তো বিশেষকৈ আমাৰ কোকৰাঝাৰ বা বড়োলেণ্ডৰ এই দুৰাণ কাপৰ যিবিলাক আৰ্মিয়ে আয়োজন কৰিছে বা আৰ্মিৰ গেম, আৰ্মিসকলে বহুত আমাৰ প্ৰশংসা কৰিছে যে বড়োলেণ্ডত যে ফুটবল প্ৰেমী ৰাইজ ইমান আছে, যি ধৰণৰ মানে ফুটবল প্ৰেমী ৰাইজৰ বা ফুটবলৰ যি খেলুৱৈসকলে যি উৎসাহ লৈ খেলটো খেলে, আগন্তুক দিনত এই BTAD এৰিয়াত, এই BTR এৰিয়াত, এই প্ৰপ'জ বড়োলেণ্ড এৰিয়াত ভাল এটা ফুটবল মানে টিমটো ওলাই আহিব আৰু ভাৰতক মানে প্ৰতিনিধি কৰিব পৰা নিচিনাই এটা বিশ্ব দৰবাৰতো এটা ভাল এটা টিমটো ইয়াৰ পৰা ওলাই আহিব বুলি তেখেতসকলে আমাক কৈছে।